পৰহি মাৰ ঘৰলৈ গৈছিলোঁ, অৰ্থাৎ যোৱা বুধবাৰে। বিহু বুলি এবাৰ যোৱা হোৱাই নাছিলে, মানে বিভিন্ন অসুবিধাবশতঃ আৰু যোৱা দেৰি হৈ গৈ আছিলে, আৰু যোৱা বুধবাৰে গ'লোঁ। আৰু যোৱালে গৈ পোৱালে প্ৰায় সন্ধিয়া হ'বৰে হৈছিলে, কিয়নো দেহাৰ স্কুল আছিলে, তাক স্কুলৰ পৰা আহি অহাৰ পাছত যোৱা হৈছে। আৰু গৈ পাই ইয়াত ধুনীয়াকৈ বৌয়ে গাখীৰ চাহ একাপ দিলে, খাই ল'লোঁ, আৰু দেহাহঁতে এয়া খেলাত লাগি গ'ল। তাৰপাছত আৰু মই আগৰ ভিডিঅ'টো কৈছোঁ নহয়, যিমান যি হ'লেও ঘৰলৈ মানে কম সময়ৰ কাৰণে গ'লেও যে ঘৰৰ পাচলি বাৰীখনলৈ মই এপাক নমৰাকৈ নাথাকোৱেই। আৰু এয়া দেখিছেই নহয়, আন্ধাৰ হ'বলৈ হৈছে আৰু সন্ধিয়া। চাহকাপ খাই চিধাই কৈছোঁ ব'লা বৌ পটককৈ চাই আহোঁগৈ, আগফালে কি আছে মানে পাচলি বাৰীখনত কি আছে চাই আহোঁ। তাৰপিছতে সেয়া গৈ পেলাই অকণমান চালোঁ, বৰ বিশেষ একো নাছিলে বাৰু। গোটেই হেৰি হৈ গৈছে, মানুহ নাই, কাম কৰা মানুহ পাবলৈ নাইকিয়া হৈ গৈছে কৈছে। তাৰপিছত সেয়া তাৰপৰা আহিলোঁ, আহি পেলাই সেয়া মাহঁতৰ লগত অলপ কথা বতৰা পাতিলোঁ। তাৰপাছতে সেই ৰাতি আকৌ সেয়া খোৱা বোৱাৰ যা যোগাৰ, কিয়নো আমি ভাত পানী খাই আকৌ ৰাতিয়ে ঘূৰিম যিহেতু, সেইকাৰণে আকৌ সেয়া দাদা ডিউটিৰ পৰা আহি পেলাই সিও একদম ৰন্ধা বঢ়াত লাগি গৈছে। এতিয়া কি বনাই আছ? আৰু এইফালে চাওমিন ইহঁতে চাওমিন খাওঁ বুলি কৈছে। ভেজ বনাই দিম কৈছোঁ, এতিয়া আকৌ হেৰি এক চাওমিন খাওঁ বুলি কৈছে। দেখিছে নহয় ৰাইজ, এয়া এইফালে এতিয়া হাঁহৰ মাংস মছলা একো দিয়াই নাই নি? এনেই দেৰি আছে, জাষ্ট ষ্টাৰ্ট কৰিছোঁ। চাই দে, এফালে চাই দে, মাতে বা কোনোবাই বনাবলৈ। খাই চালেহে গম পাম আৰু কেনেকুৱা হৈছে। পেটটো অকণমান সৰু কৰিবি, পেট একদম মানে দেখিছে নাই? খাই মানে তো এয়া চাওমিন বনি আছে, আৰু এইফালে হাঁহৰ মাংস। উঠা যোৱা আকৌ, এইফালে চাই দিয়া, এয়া সদায়তো নিজেই বনাই খায়ে থাকোঁ। আৰু মানে ফকৰা এটা আছেই নহয়, মাৰ ঘৰলৈ যাম কি দুই হাতে খাম নেকি, সেইটো এতিয়া তেনেকুৱা হৈছে আৰু। এতিয়া আহিছোঁ, দুই হাতে খাব পৰাকৈ যিমান পাৰোঁ খাম। আৰু খাবলৈ কেনেকুৱা হ'ব ৰাইজ, খালেহে গম পাম বাৰু। এয়া তাকেহে, কাৰিকৰ লাগিলে কেতিয়াবা মোৰ লগত যোগাযোগ কৰিব। এতিয়া খাই লওঁ। আৰু চোৱা চাপৰ তুমি বজাই দিয়া। নামটো কি গাইছিলো মই? আৰু এনেকৈ বহুদিনৰ পাছত গোটেইকেইটাই সময়কণ পাৰ কৰিলোঁ ভালদৰে। তাৰপাছতে আমি যিহেতু ঘূৰি অহাৰ কথা, গতিকে ভাত অকণমান সোনকালেই খালোঁ, আৰু খাই মেলি 10টামান বজাত আকৌ ঘৰমুৱা হ'লোঁ। আৰু এয়াই আছিলে মোৰ মাৰ ঘৰলৈ বুলি গৈ কৰা ভিডিঅ'। বাকী পাছত আকৌ লগ পাই আছোঁ।